নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। যিসকলে আমাৰ চেনেলটো নতুন কৰিছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অ'কে, এতিয়া বহুতে কৈ আছে যে দাদা ৰিক্ৰুইটমেণ্টবিলাক কেতিয়া ওলাব। এতিয়া কথা হ'ল চাওক, ৰিক্ৰুইটমেণ্টটো ওলাবলৈ গ'লে এইখিনি যিখিনি আমাৰ 35,000 যিখিনি ৰিক্ৰুইটমেণ্ট এতিয়া অলৰেডি ক্লিয়াৰ কৰিলে আছাম গভৰ্ণমেণ্টে, এই যিখিনি ৰিক্ৰুইটমেণ্ট তেওঁলোকে কমপ্লিট কৰি আৰু 2 এদিনতে চাগে তেওঁলোকে এপইণ্টমেণ্ট দিব। অলৰেডি আজিৰ তাৰিখত এই দিয়াৰিখিনি হৈ গৈছে কিছুমান কাম, আৰু তেওঁলোকে মানে ষ্টেপ বাই ষ্টেপ যাব ন, এইটো ইমান জল্দি কৰা কাম নহয়। গতিকে বহুত ভালকৈ কৰিব লাগিব, কাৰণ চবৰে কিছুমান কথা আছে ন, সেইখিনি ধুনীয়াকৈ কমপ্লিট কৰিব। আৰু টিচাৰখিনি আছে তেওঁলোকৰ দিব এপইণ্টমেণ্ট। তাৰপিছত আমাৰ আছাম পুলিচৰ আছে আপোনাৰ 5,000 এবভ আছে। অ'কে, AB UB কমাণ্ডো, তাৰপিছত SI, তাৰপিছত আপোনাৰ আছাম পুলিচ ড্ৰাইভাৰ, অ'কে AP আৰু এইখিনি আছে। এইখিনি সম্পূৰ্ণ দিব, তাৰপিছত আপোনালোকৰ এডভাৰটাইজমেণ্টবিলাক উলিয়াব। অ'কে, আৰু আপোনালোকৰ যিটো নতুন ৰিক্ৰুইটমেণ্ট আহিব এইটো প্ৰায় আপোনালোকৰ নৱেম্বৰ লাষ্টলৈ মানে ডিচেম্বৰ আগভাগত ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইক, অ'কে তেনেকুৱা মানতে আপোনালোকৰ ৰিক্ৰুইটমেণ্টবিলাক আকৌ তেওঁলোকে ৰিলিজ কৰিব। অ'কে, এতিয়া কি হ'ল, যিসকলে অসম পুলিচৰ কথা বেছিকৈ কৈ আছে যে অসম পুলিচৰ হয়তো আপোনালোকৰ ফৰেষ্টৰ ওলাব পাৰে, ফৰেষ্টৰ ওলাব, আছাম পুলিচ AB UB এইখিনিতো থাকিবই। আৰু মামাই সুধি আছে যে ল'ৰাবিলাকক কি লাগে, ল'ৰা ছোৱালীবোৰৰ ওপৰত কি বিচাৰে, তেওঁলোকে যদি কমাণ্ডো বিচাৰে কমাণ্ডো দিব। আৰু যিসকলে কমাণ্ডো দিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এটা প্লাছ পইণ্ট আছে। মই এটা কথা কওঁ, কমাণ্ডোত প্ৰথম কথা ৰিটেন এক্সামটো নাই। অ'কে, সেইটো কাৰণে তেওঁলোকৰ এটা ভাল বেনিফিট হ'ব। ৰিটেন এক্সাম নাই, আপোনালোকৰ প্ৰায় 80 মাৰ্কছ অকল আপোনালোকৰ ফিজিকেল। অ'কে, ইয়াত 80 মাৰ্কছ আপোনালোকে ফিজিকেল আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। মানে টোটেল 100 পাতে, আৰু 100ৰ ভিতৰত চবতকৈ 80 নম্বৰ আপোনালোকে ফিজিকেলটো কৰিব লাগিব। অ'কে, ফিজিকেলত আপোনালোকৰ ৰানিং আছে 4.8 কিলোমিটাৰ, 4,800 মিটাৰ। তাৰপিছত আপোনালোকৰ জাম্প আছে, লং জাম্প। অ'কে, তাৰপিছত আপোনালোকৰ চিন-আপ আছে, তাৰপিছত আপোনালোকৰ 100 মিটাৰ ৰেচ আছে। প্ৰত্যেকতে 20 মাৰ্কছ আছে। অ'কে, আৰু যিমানে আপোনালোকৰ ফিজিকেলটো ভাল হ'ব কমাণ্ডোত, তেতিয়া আপোনালোকৰ নামটো আহিব। অ'কে, যিমানে ফিজিকেলটো ভাল হ'ব সিমানে আপোনালোকৰ কাৰণে ভাল। তাৰপিছত আপোনালোকে যিটো আপোনালোকৰ চাইক'মেট্ৰিক টেষ্ট বুলি কয়, সেই চাইক'মেট্ৰিক টেষ্টটো আপোনালোকৰ ল'ব, আৰু যদি সেইটো ভাল হয় আপোনালোকে কমাণ্ডোত পাই যাব। খালি আপোনালোকৰ ফিটনেছটো ভাল হ'ব লাগিব। কাৰোবাৰ যদি চেষ্টটো কমি আছে এতিয়াৰ পৰা ট্ৰাই কৰক, চেষ্টটো পুছআপখিনি মাৰক। লাগিলে এজন যোনে জিম যায় তাৰ ট্ৰেইনাৰৰ লগত আপোনালোকে আলোচনা কৰক যে মোৰ চেষ্টটো অলপ কমি আছে, কিদৰে মই কৰিব লাগিব। খুব খোৱাবিলাক প্ৰ'টিন থকা খাদ্যবিলাক খাওক। তেনেকৈ আপোনালোকে যদি যিসকল অকণমান পঢ়াত ধৰি লওক বোলে মোৰ পঢ়িব মন নাই, মোৰ ৰিটেন মই এইবিলাক, বা আগতেও যিসকলে পুলিচত দি আছে কিন্তু ৰিটেনৰ কাৰণে ৰৈ গৈছে, তেওঁলোকে মই কৈছোঁ কমাণ্ডোত বেছি ইম্পৰ্টেণ্ট দিয়ক। অ'কে, কমাণ্ডোখিনি বেছি ইম্পৰ্টেণ্ট দিয়ক, কাৰণ কমাণ্ডো পুলিচৰ AB UBতকৈ কিন্তু কমাণ্ডোটো বহুত ইজি বুলি কৈছোঁ পাবলৈ গ'লে। ইমানেই ইজি নহয়, তেওঁলোকৰ ফিজিকেলটো ভাল হ'লে পায়, কিন্তু ইয়াত আপোনাৰ AB UB ৰিটেন, আকৌ ৰিটেন কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ভাইভা দিব মাতিব, গম পাইছা নাই। ৰিটেনত বহুত ল'ৰা থাকি যায়। অ'কে, এইবাৰ বহুত ল'ৰা থাকি গৈছে। আৰু যিসকলে AB UB দিম বুলি ভাবি আছে তেওঁলোকে AB UB দিয়ক। আৰু এতিয়া কৈছে যে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কিহত দিম, মই যদি কওঁ আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপোনালোকে ABত দিব। অ'কে, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ABত দিলে বহুত ভাল, কাৰণ ABৰ পৰা আপোনালোকে বহুত ভাল বুলি কৈছোঁ নহয়, ABৰ পৰা আপোনালোকৰ হাবিলদাৰ হ'ব, হাবিলদাৰ পৰা আপোনালোকৰ ASI হ'ব, ASIৰ পৰা SI হ'ব, SIৰ পৰা ইন্সপেক্টৰলৈকে যাব পাৰিব আপুনি ABৰ পৰা। কিন্তু আপুনি UBৰ পৰা আপুনি SIলৈকেহে যাব পাৰিব। অ'কে, মই যিখিনি জানো আৰু দেই সেইখিনি কৈছোঁ। গতিকে মই ভাবোঁ AB দিয়ক, আৰু ABত আপোনালোকে আৰ্মছটো চুবল পাব, কিন্তু UBত আৰ্মছ চুবল নাপায়। অ'কে, আপোনালোকে জানে UBখিনি কোনখিনি, আমাৰ যিখিনি আউটপোষ্টবিলাকত যে থাকে তেওঁলোকে লিখা মেলা কৰে, তেওঁলোকৰ ল'খিনিৰ ওপৰত তেওঁলোকৰ বেছি ইম্পৰ্টেণ্ট। তেওঁলোকৰ কোনটো কেছ কেনেকৈ হেণ্ডেল কৰিব লাগিব সেইখিনি বস্তু তেওঁলোকে চায়। আৰু আমাৰ ABখিনি আপোনালোকৰ এটা জেনেৰেল ডিউটি, আপোনালোকৰ লগত আৰ্মছ থাকিব। অ'কে, এইখিনি হৈছে প্ৰথম কথা। আৰু এটা কথা হ'ল, যিসকলে
যে মোক পুলিচ লাগিবই, মই পুলিচত যাবই লাগিব, তেতিয়াহ'লে আপোনালোক শুই থকাটো বাদ দিয়ক। অ'কে, শুই থকাটো বাদ দিয়ক। আৰু কিছুমানে ধৰি লওক মই কৈছোঁ দেই, বেয়া নাপাব, কিছুমানে ধৰি লওক এদিন যাব, গৈ মেলি ফটো পোষ্ট দিব, চেলফি মাৰিব, তাৰপিছত ভিডিঅ' বনাব দুটামান, মানে বেছি নদৌৰে তেওঁলোকে, খুব বেছি তেওঁলোকে বেছি 400 মিটাৰ ৰেচ এটা কৰিব, তাতকৈ নকৰে। আৰু তেওঁলোকে কি কৰে, মানে ভিডিঅ' বনাব, ইনষ্টাগ্ৰাম ভাইৰেল কৰিব, ফেচবুক, এইবোৰ কৰি কাম নাই। সেইবোৰ কৰিলে আপোনালোকৰ যিটো লক্ষ্য, সেই লক্ষ্যটো বেলেগ এফালে গুচি যাব, বুজি পালে? লক্ষ্যটো মানে আপোনাৰ লক্ষ্যতে থাকিব যে মই দৌৰিম, খুব 100 মিটাৰ এটা স্পীড মাৰিম, তাৰপিছত মই ফেচবুকত ভাইৰেল কৰিম বা ইনষ্টাত মই দিম, ৰিলছ কৰিম, এই তালৈ গুচি যাব, দিশটো মানে মানুহৰ চেঞ্জ হৈ গুচি যাব। তেতিয়া আপোনালোকৰ যিটো লক্ষ্যৰ পৰা আপোনালোকৰ মাইণ্ডছেটটো সম্পূৰ্ণ এটা বেলেগ হৈ যাব, গম পাইছেনে? পৰাপক্ষত ছ'চিয়েল মিডিয়াবিলাকৰ পৰা আঁতৰি থকাটো ভাল, মই ভাবোঁ। তাৰপিছত আপুনি যেতিয়া চাকৰি পাব, ছ'চিয়েল মিডিয়া ফালি থাকক, সেইটো ক'বলৈ কথা নাই। অ'কে, কিন্তু নোপোৱাৰ আগত মই ভাবোঁ আপুনি নেদেখালেও, মানে আপোনাৰ কষ্টটো নেদেখালেও গম পাব। উপাৰ্জনে গম পায়, আপুনি গম পায় কিমান কষ্ট কৰিছে। আমিও কষ্ট কৰিছোঁ। আমি 9 বছৰ, 18 চনৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পৰা আমি লাগি আছোঁ। লাগি এতিয়া 25 চনৰ আমি লাষ্টত আমি ছাকচেছ হৈছোঁ। গতিকে এইবিলাক মানে কি হয়, কিছুমানে ভাল পায় ভিডিঅ' কৰি, হয় ভিডিঅ' কৰক, কিন্তু সমানে সেই বস্তুখিনিও ইম্পৰ্টেণ্ট দিব লাগিব। কাৰণ সেইবোৰ যদি বেছি, আপুনি এটা ভিডিঅ' বনাবলৈ গ'লে এডিটিং কৰিব লাগিব, আৰু এইবোৰ কিবা এফেক্ট দিয়ে, সেইবিলাক কৰিব লাগিব। সেইবিলাক কৰোঁতে আপোনালোকৰ দেখোন টাইমে গুচি যাবগৈ, গম পালে? আৰু আপুনি দৌৰিছে, আকৌ লগত আপোনালোকে পঢ়াখিনিও কৰিব লাগিব, বুজি পালে? দৌৰিলে লগত পঢ়াখিনিও কৰিব লাগিব, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব। আৰু মানুহৰ ছাকচেছ যেতিয়া হ'ব, তাৰ বহুত মানুহৰ কষ্ট থাকিব, কোনোবাই হাঁহিব, আমাকো হাঁহিছিলে। কিছুমানে আমি যেতিয়া লগৰ ল'ৰাক আমি দৌৰিব কওঁ, আমি দৌৰিবলৈ কওঁ, দৌৰো, সিহঁতি কয় যে ল তহঁতিয়ে চাকৰি ল, পুলিচত তহঁতিয়ে চাকৰি ল, ডিফেন্সত তহঁতি চাকৰি ল, আমাক নালাগে। কিন্তু এতিয়া সেইবোৰ ল'ৰাই ফিল্ডত দৌৰি আছে, বুজি পালে? গতিকে মানুহে কাকো হাঁহিব নাপায়, কাৰণ কাৰ পৰিস্থিতিত, কেনেকুৱা পৰিস্থিতিত আপুনি কি কৰিব লাগে সেইটো কোনেও গম নাপায়। গতিকে মানুহ কাকো নাহাঁহিব, কাকো ইনচাল্ট নকৰিব, কাকো ইটিকিং নকৰিব, কাকো ঠাট্টা নকৰিব দুখীয়া বুলি, এইবোৰ কৰিব নাপায়। কাৰণ উপাৰ্জনৰ আছে, অ'কে, ভগৱান আছে। গতিকে চেল্ফ কনফিডেন্সটো লাগে, আৰু আপোনালোকৰ ধৈৰ্য। মোৰ লাইফত মই কৈছোঁ, মোৰ লাইফত বহুত প্ৰেছাৰ পৰিছিল। মই যেতিয়া 2018 মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই গ্ৰেজুৱেশ্যন কৰিছোঁ। তাৰপিছত মই লগে মোৰ দেউতাৰ লগত কামত যাওঁ, ডেলিভাৰী কাম কৰি মই আপোনাৰ মোৰ বাইকখন, যিখন পালচাৰ 150 20 সেইখন মোৰ অলৰেডি এক্সিডেণ্ট হৈ গৈছে। এক্সিডেণ্ট হোৱাৰ পিছত মানুহটো কেনেকুৱা হৈ গৈছোঁ, বহুত গোটেই গিয়াৰ বক্স, পালচাৰ, টেংকি চব ফাটি চিটি এদায়। তাৰপিছত ডাক্তৰে কৈছে যে, ডিলাৰ মানুহে কৈছে যে ড্ৰাইভাৰটো কোনখন হস্পিটেলত আছে, কিন্তু লগত মই কৈছোঁ, যিটো আপোনাৰ মানে এক্সিডেণ্ট হৈছে নহয়, এইটো মানে ভাবিব নোৱাৰে এক্সিডেণ্ট। সম্পূৰ্ণ টেংকিটো গুড়া হৈ গৈছে, আপোনাৰ গিয়াৰ বক্সটো ভাগি গৈছে, তাতে মোৰ ভৰিটো আছিলে, কিন্তু ভগৱানে আপোনাক বচাই দিছে, মোক বচাই দিছে, গম পাইছে? ভগৱানে মোক বচালে। হয়তো চাগে আজিৰ তাৰিখত সেইবোৰ মই বহুত প্ৰেছাৰত আছিলোঁ, বহুত মই মেণ্টেলি হেৰাছমেণ্টত আছিলোঁ। কিন্তু সিমানখিনি যেতিয়া মোৰ সমস্যাৰে মই জড়িত হৈছিলোঁ, সমস্যা আছিলে যদিও কিন্তু মই চোৱা নাছিলোঁ, যে মানুহে ক'বই মোক, কণা চনা এইবোৰ ঢেৰ কৰিছিলে, তই নেদেখ নেকি চকুৰে, এনেকৈ আমোদা। আৰে এক্সিডেণ্ট কৰোঁ বুলি কৰে নেকি মানুহে? নকৰে ন। মানুহৰ লাইফত হৈ যায়, সুখ দুখ, হাঁহি কান্দোন চব, সেইটোৱেতো জীৱন ন, লাইফ সেইটোৱে। মই বহুত আঘাত পালোঁ, মোৰ 25টা বছৰ মই বহুত আঘাত পালোঁ। আৰু এতিয়া চাগে ভগৱানে চাইছে মই সত্যত আছিলোঁ, আৰু সত্যত মাল মাতি থাকিব লাগে। সত্যৰ লগত থাকক, সদায় জয়, সত্যমেৱ জয়তে, সেইটোৱে কথা। সত্যত থাকিলে এদিন জয় হ'বই, গম পালে? খালি মিছাৰ প্ৰশ্ৰয় নল'ব। কোনোবাই যদি মিছা কয়, তাৰ পৰা আঁতৰিয়ে দিব। মিছাৰ লগত যোন থাকিব, সি কেতিয়াও, মিছাৰ মই কৈছোঁ নহয়, কাম নাই। সত্যত থাকক, সদায় জয়ী হ'ব। আৰু আপুনি কাকো ডাউট নিদিব। কোনোবাই যদি সোধে যে এইটো এনেকুৱা নে, আৰে তুমি কৰা, এনেকৈ কৰা, সেইবোৰ ক'বহে লাগে, গাইড দিবহে লাগে। গতিকে এইবোৰ মানে কেতিয়াও এইবিলাক বেয়াকৈ কাকো ক'ব নাপায়, গম পালে? আৰু আমি কি হয়, আমি গ্ৰেজুৱেশ্যন পাছ, ডিগ্ৰী পাছ, আমি অকল চাকৰি ল'লে নহ'ব, আমি সমাজৰ কিছুমান কাম বনো কৰিব লাগে,
গম পাইছে গতিকে সমাজৰ উঠি অহা নতুন জেনেৰেশ্যনখিনি দেখাই দিব লাগে যে সিহঁতি অলৰেডি গম পোৱা নাই সিহঁতৰ মা দেউতা আমাৰ মা দেউতাৰ দৰে সিহঁতৰ মা দেউতাও শিক্ষিত নহয় সেইখিনি স্ক'পখিনি নাজানিব পাৰে সেইখিনি আমি জানিব ক'ব লাগে যে এইটো স্ক'পত গ'লে এনেকুৱা হয় এইটো এই বস্তুটোত ইমান স্ক'প আছে বা তই আৰ্টছ পঢ়িবি এনেকুৱাখিনি পাবি ছায়েন্স পঢ়িবি ইমানখিনি যাব পাৰিবি এই বস্তু আমি দেখাব লাগে নতুবা সমাজখন ক'ত ডেভেলপ হ'ব নহয় ন গতিকে সেইবোৰ কথা বহুত ইম্পৰ্টেণ্ট হয় অকল চাকৰি এটা পালেই যে মানে তোমাৰ কি মানুহ সেইটো নহয় তুমি চাকৰি এটা বোলে ল'লা বোলে চাকৰি নোপোৱাবলৈ বোলে মানুহ একদম তুমি নামাতা একদম গু গা একদম পূৰা মোচনত যাবা সেইবোৰ কেনেকুৱা মেণ্টেলিটি মানুহ সেইবোৰতো কোনো মেণ্টেলিটি নহয় সেইবোৰ আচলতে সেইবিলাক পেৰেণ্টছে শিকোৱেই নাই তেওঁলোকৰ ফেমিলিত সেইবোৰ আলোচনাই হোৱা নাই সেইবোৰ মৰেলিটি নায়েই মানুহৰ যিখিনি নৈতিক জ্ঞানখিনি নায়েই মই এতিয়া চাকৰি এটা পালোঁ বুলি কি মই কাৰোবাক নামাতিম তেনেকুৱা কিবা কথা থাকে নেকি সেইবোৰ ফাল্টু গতিকে চাকৰি এটা তোমাৰ যিটো লক্ষ্য আমাৰ সৰুৰ পৰা সপোন আছিল মই যেতিয়াৰ পৰা জনা বুজা হৈছোঁ ক্লাছ 5-6 পৰাই মোৰ মানে যে মই এজন পুলিচ হ'ম বছ মোৰ সিমানখিনিয়ে আছিলে আৰু এতিয়া মই হৈ দেখাই দিলোঁ গতিকে যিটো বস্তু লাগে তাক লাগিবই তেনেকৈ ধৰিব লাগে তোমাৰ ঢেৰ আহিব তোমাৰ ফ'কাছ যেতিয়া তোমাৰ লক্ষ্যটো তোমাৰ ফ'কাছ থাকিব ন তাত তোমাক ঢেৰ আহিব অংক বংক এইবোৰ ঢেৰ কিছুমান বস্তু আহি থাকিব তোমাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব গৈ থাকিব কিন্তু কাৰো কথা নুশুনিবা তুমি যিদিনাখন ছাকচেছ হ'বা তাৰ পিছত কথা শুনিবা গতিকে লক্ষ্য ফাৰ্ষ্ট আৰু লক্ষ্য স্থিৰ হ'ব লাগে দ্ৰোণাচাৰ্যই দেখোন অৰ্জুনক কৈছিল লক্ষ্য স্থিৰ হ'ব লাগে আৰু যেতিয়া সেই দ্ৰোণাচাৰ্যই অৰ্জুনে কোনোবাজনক যেতিয়া মাৰিব গৈছিলে জয়দ্ৰত নে কিবা তেওঁক সেই ৰজাজনক মাৰিব যাওঁতে তেতিয়া দ্ৰোণাচাৰ্যই কৈছিলে তুমি মোক প্ৰথমে পৰাস্ত কৰি লোৱা তেতিয়া অৰ্জুনে কি কৈছিলে যে আপুনিয়ে দেখোন গুৰুদেৱ শিকাইছিলে যে লক্ষ্যটো প্ৰথম টাৰ্গেট কৰিব লাগে কাৰণ অৰ্জুনৰ লক্ষ্য আছিল জয়দ্ৰত হয়নে তেওঁক মাৰিব লাগে তাৰপিছতহে গতিকে লক্ষ্য ফাৰ্ষ্ট লক্ষ্যটো স্থিৰ হ'ব লাগে অ'কে ভিডিঅ'টো ইমানেই আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলো ভিডিঅ' শ্বেয়াৰ কৰি দিব ধন্যবাদ